Hi, hello, namaskar and welcome back to my YouTube channel Bolin Bhai. To Bolin Bhai channel নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ স্বাগতম থাকিল আৰু আজি গৈ আছো এখন ফুটবল খেল চাবলে তো মোৰ লগৰ এজন আছে দেখিছে তো আজি চশমা লগাই আছো বেলেগে নকৈছো তো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এতিয়া এনেকৈ গৈ আছো খুচকাই বেছি দখৰ নহয় 1-1 কিলোমিটাৰ মান হ'ব তো খেল চাবলৈ গৈ আছো কিন্তু কাৰ আছে ইমান ভালকৈ গম পোৱা নাই তো তাত গৈ গম পাম তো আপোনালোককো জনাম অলপ খেলখনো দেখাম যিমানখিনি পাৰো তো ভিডিঅ'টো চাই থাকিব এণ্ডলৈকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আশা ৰাখিলো তো বলক তেন্তে এতিয়া গৈ থাকো আৰু ৰ'দ দিছে চৈফালে গাইস মানে এই কুফাটলে ৰখোতে যে দেৰি হৈ গৈছে বোলে খেল ষ্টাৰ্ট হৈছে বুলি মানে কৈ আছে দেই এফালে আকৌ মহান ব্যক্তি এজনে ছাতি লৈ আহিছে মানে ইমানেই বগা ৰ'দত কলা ৰ'দত এই ৰ'দা কি ওলাইছে মুখৰ মানে বেলবেলনি বুলি ক'লে তো গাইস কি হয় এখন লোক এখন চশমা বুলি কয় দে এইবোৰ মানে দামী মানুহে অকল পিন্ধে যেনেকৈ এখন হোটেলত পায় মজা আয়া তো হোটেলত পায় মানে এখন চশমাখন যে ওকে হেয়াৰ হোটেল এখন আছে তাত সুধিম দেই সুধিম এই মানে মহান ব্যক্তিলৈ ৰখোতে এতিয়া খেল শেষ হ'ব মানে খেল শেষ হোৱাৰ পিছত যে এনে কি ক'ম আৰু এতিয়া এইফালে মহান ব্যক্তি আকৌ ছাতি লৈ আহিছে মা কচম জানিবা এই বগা গোটেই মানুহটো আন্ধাৰত দেখিয়ে নাপায় এফালে আকৌ ছাতি লৈ আহিছে তো গাইছ এতিয়া আমি খেল চাবৰ কাৰণে গৈ আছো পুৰা জোচত এই জেপত কেইটামান কাঁচা চানা ভৰাই লৈছোঁ শুকান কাঁচা চানা চুবাই মানে খেল চোৱা মজাই বেলেগ বুলি ক'ব পাৰি তো বাইক চাইকো নাই এতিয়া পিক আপ লগাই দিলে স্পীড পামগৈ বোলা খা ভৰি পিক আপ লগাব লগা হৈছে আৰু কি ক'বা গাইছ মাক কচম ৰে মাথাত চেতিয়াই গৈছে মোৰ তো গৈ আছোঁ তাপ টপা মাথাত পূৰা ৰ'দে ধৰিছে অলপ কমাই দিয়া না দে ভল্টেজটো অলপ কমাই দিয়া তো গৈ আছোঁ নাই ছাতি দিব নালাগে তো পামগৈ আৰু এতিয়া এই মাঘ ফাগুন চ'ত মৰম দিবি ক'ত তো গৈ থাকোঁ আৰু এতিয়া দুমাই যাওঁ নেকি খেল মানে প্ৰথম বা বাদাম চাদাম চুবাই কিনে চাব পালে ভাল হয় জানো সেই গোটেই খুলি দিম গোটেই চুলাই খুলি দে মাঘ ফাগুন চশমাখন খুলি দিলে কিবা এই মাখন গোটেই চেলিকি দিনা গোটেই গাল চাল হেৰি লগাইছোঁ গাইছ পূৰা মিঠাতেল ঘঁহি আহিছোঁ তো মুখত আৰে এনেকৈ নিপিন্ধিবি চশমা গতিকে কিবা চাপৰি লাগিছে মা কচম তো মেল খানা তো গৈ থাকোঁ আৰু ন তাত ফিল্ডত দেখামগৈ তো গাইছ পূৰা পাই গ'লোঁ এইফালে পূৰা মানুহ পূৰা ভিৰ লাগি আছে দেখিছে এইখনে আৰু গেটখন মেইন গেটখন তো গৈ আছোঁ আৰু খেল চাবৰ কাৰণে এতিয়া খেল দেখাওঁ আপোনালোকক ছোৱালী আহিছে মা প্ৰথম লাষ্ট লাগি গৈছে দেই আই তাকে ভাই কি ক'ব আৰু উপায় নাই তো মানুহ দেখিছোঁ যিটো মা কচম ৰে তো গৈ থাকোঁ আৰু দেখাই থাকোঁ বলক তো গাইছ এতিয়া খেল চেল খতম হৈ গ'ল আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ তো ক'লোৱে কোনে জিকিলে কোনে হাৰিলে তো জিকিলে কোনে হদিয়াই 3 গ'ল দিলে আৰু ডিগবৈ আৰু 3 গ'ল খালে আৰু তো এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এইকেইটা মানে য'তে ত'তে ৰখি দিয়ে যে মোচন পেলাই কিনে তো কি ক'বা এনেকুৱা মানুহক নানিলেও নহয় তাৰপিছত ওলমি লয় মানে গাত কি ক'বা আৰু এইফালে বাইদেউ নাচনী বাইদেউ ইমান ধুনীয়া লাগিছে ভিডিঅ' বনাই আছে ঈশ্বৰ সেনেকৈ কৰি নিদিবি বেয়া লাগি যায় হয় না তো এতিয়া যাওঁগৈ আৰু তো আজিলৈ ভিডিঅ'টো ইমানেই তাকে চাপৰা আছে কৈ দিবি নেকি বলিং ভাই বুলি আছে কৈ দিবিচোন দে তো গাইছ মিমি ডন ঠিক আছে তো আজিলৈ ইমানেই